হেল্ল' এভৰিৱান, মই আজি আপোনালোকলৈ লৈ আহিছোঁ কলফুলৰ এটা ৰেচিপি। এইখিনি কলডিলৰ ফুলখিনি মই উলিয়াই লৈছোঁ আৰু ভালকৈ ধুই লৈছোঁ আৰু এইখিনি তেনেকৈ দেখুওৱাৰ ধৰণে ছাইডত প্ৰেছ কৰি দিছোঁ দুটা আঙুলিয়ে, আৰু মাজৰ অংশখিনি তেতিয়া বাহিৰলৈ ওলাই যায়। তেনেদৰে দেখুওৱাৰ ধৰণে মাজৰ অংশখিনি উলিয়াই লৈছোঁ আৰু এনেকৈ গোটেইখিনি মই উলিয়াই ল'লোঁ আৰু অলপ পেলাই দিলোঁ, কিন্তু সেইখিনিও ৰাখিব লাগিছিলে। খাই বহুত টেষ্টি লাগিলে। পিছতহে ভাবিছোঁ যে গোটেইখিনিয়ে বনাব পাৰিলোঁ হয়, আৰু একেবাৰে সময় নালাগে উলিয়াবলৈ, মাজৰ অংশটো পুটুককৈ হৈ যায়। আৰু ধুনীয়াকৈ ধুই ল'ব। তাৰপিছত ইয়াতে বেচন মই দিছোঁ 3 চামুচমান, মানে প্ৰয়োজন অনুসৰি। তাতে লাল মিৰ্চ দিছোঁ আৰু এয়া দিছোঁ জালুকৰ গুড়ি, আৰু যি মছলা থাকে তাৰে অকণমান দি দিব। ইচ্ছা কৰিলে আদা নহৰু পেষ্টো দিব পাৰে। আৰু মই এনেকৈ গোটেই মছলাখিনি ইয়াত সানি লৈছোঁ, আৰু অকণ শুকান হোৱা যেন দেখি মই 1 চামুচ পানীও দি দিছোঁ, যাতে মিশ্ৰণখিনি কলডিলৰ ফুলখিনি ধুনীয়াকৈ লাগি ধৰে। আৰু এতিয়া আমাৰ মিক্স কৰা হৈ গ'ল। কেৰাহীখনত মই এনেকৈ দি গৈছোঁ এটা এটাকৈ, আৰু বেছি সময় নালাগে, 3 মিনিটমানতে পূৰা মানে হৈ যায় আৰু খাবলৈ ক্ৰিস্পি হয়। মই পিঠাগুড়ি খৰচীখিনিও দিছিলোঁ, যোনখিনি গোটা সেইটো দিলে মানে খাবলৈ বৰ ধুনীয়া লাগে, মচমচীয়া নিচিনা হয়। পিঠাগুড়ি খৰচীখিনি দি পেলাই খাবচোন, খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। থেংক ইউ। এয়া দেখিছেনে, বিৰাট ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে।